তা ও বহুত দিনৰ পৰা তোক এটা কথা মই সুধিব খুজিছিলো চোৰ বাচ্চা ৰহ মোক চৰ্ট করলে কাকে সি কথা উঠবে আছি চট কৰা নাই দেখোন শুন এটা কথা আছে ইয়াতে বহচোন বহ নচু দে তোর লগত মই বাপরে বাপ তই ভাল পাই বিয়া পাতিছিলি ন তো নাইটিয়া হয় মোক ইংলা কথা উঠবে আছে তো লাজ নাপা তই কি কথা কবা আছে নাইতিয়াকৰ লগতে তো আইতাক ফ্ৰী নীলেশ তো আর উঠবে কথা নাপলি নয় আর কি হব ইয়ার লগত তো আর নচু মই ভাল পাই বিয়া করছিলো দে আগৰ দিনতো মোবাইল নাছিল তহঁতে কেনেকে কথা পাতিছিলি তো কি লাগে ইয়াই এই মোৰ যে কাম ক্ষতি কৰি উল্টা পুল্টা কথা উঠবে আইছা কই মই জানিব খুজিছো তহঁতৰ ভাল পোৱা কথা এই কথা রে মারু তো আইরে শুনলি মোক যে বদবু মই জানিব খুজিছো ইয়াৰ লগত নৰিছো আৰু মই মনে মনে কওঁ আমি কেনেকে হেৰি কৰিছিলো জানা যোগাযোগ কৰিছিলো 1 নম্বৰতে মই কি কৰিছিলো ঔৰ খোলৰ ভিতৰত চিঠি ভৰাই দি এই তেওঁ যোৱা ৰাস্তাত দৈলি থৈ গৈছিলো তেওঁ জানে এইটো তাতে চিঠি জ্ঞান আছে 1 নম্বৰ 2 নম্বৰ এতিয়া নাৰ বাটত নাইকেলৰ গাছ একটা আছিল তাতে খোলং আছিল সেই খোলঙতো চিঠি ভৰাই থৈ আহিছিলো তাতে উত্তৰটো পাইছিলো কিনো না বলছি চলটো লগৰ ইগলা কথা কৈ আছ লাজ শৰম বোলা বস্তু নাই তোমাৰ এই মই কোৱা নাই এই মোক ঠিকে চাৰে দিছি ফেচ ফেচে আছে কবা লাগে সেইকাৰণে কবা গেলি বাদ দি হলো নাই কি বস্তু না তই নগলা কি সুধি আছা এতিয়া মই এগলা কথা নাই বুঢ়া নিজে কৈ আছে মই বল খেলবা যাওঁ বুঢ়া মোক টানি টানি আনে এতিয়া মই নহলেনো কেনেকে গম পা কচোন আগৰ দিনত যি মোবাইল নাছিল মোবাইল যে নাছিল তই নাই গম পাবা লাগে মোবাইল থাকলি মই এই টাউলৰ ভুট্টুত টাকা আইলো নেকি ইমান ঠগা পিটো মোবাইলত ফটো চাই রিজেক্ট করলো আর কথা রে মেজে তো মোক তাউলো বুঝ বুলি কৈছে ৰ আজি তোৰ পিছি কুবই দৰাদৰি কৰিম মই বুঢ়ো বুঢ়ী দেখোন আচলকে কাজে লাগছে মই অলপ বেৰাত কটি খুই দিওঁ আৰু অলপ বেছিকে লাগো